ফ্ৰেণ্ডছ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 9:30 বাজে মই এতিয়া হাতত বেলেগ কালাৰ দি ভৰি বেলেগ কালাৰ দিছোঁ বেগুনীয়া কালাৰ পাৰ্পল কালাৰ হাতত দিছোঁ এনেকুৱা চাওক কেনে লাগিছে মোক ক'বচোন আজি বহুত দিন পিছত দিছোঁ লগ পালিছ ইমান দিন দিয়াই নাছিলোঁ টাইমেই নোপোলা হৈ গৈছে সেইকাৰণে আৰু চাওক বৰষুণ দিলাই ইমান দিন মানে ৰাতিপুৱা বৰষুণ দিয়া নাছিলে তেনে আৰু দিব মই ভাবিছিলোঁ এতিয়া নিজে নেকি মোৰ আজি ভাল লাগিছে লগ পালিছ মই চিকিৎসা কৰিম পইচা উঠাম ইমান পইচা লগ চাই হাই চাওক ইয়াতে 1220 টকা আছে দেখাই দিলোঁ এতিয়া মই কৰিব যাই আছোঁ দোকান পাইছে নে নাই ঘৰতে পইচা নাই চব লিখিলোঁ কি কৰিলোঁ চ'চাইটি খুলিছে এখন চ'চাইটি দিব যাম আজি দুমাহী আজি দিব লাগে কালি দিব লাগিছিল 15 তাৰিখ কিন্তু কালি বৰষুণৰ কাৰণে নহ'ল আজি সেইকাৰণে যাই আছোঁ তো আহিলোঁ তাৰপিছত হাই ফ্ৰেণ্ডছ ঘৰ আহি পালোঁ ভাগৰ লাগে ছোৱালীটোৰ কোলত লৈ আহিছোঁ নে এতিয়া কাপোৰ চাপোৰ খোলোঁ 7টা বাজি গৈছে চাহখিনি খাওঁ